তো অলপ দেৰিয়ে হ'ল, চাহ তাহ খাই সোনকালে যাব লাগে। তো গাইছ মায়ে চাহ দিছে, কি দিছে চাহ, কেইখন বিস্কুট দিছে, 1 2 3 4 5 6 7 8 9 হা, এখন খা তগো এখন দিছোঁ, এইটোৰ নাম তগো ৰাখছোঁ, আৰু কলাটোৰ নাম ৰাজা। ৰাজা আহ 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 আহ, ৰাজাক মায়ে দিলা দিছোঁ এইটোক। গাইছ কুকুৰকেইটাই চাহো খাই ভাল পায় মোৰ দৰে। ৰাজা খাই কিনে আহ 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 তগো। তো গাইছ আজি 26 জানুৱাৰী অৰ্থাৎ গণতন্ত্ৰ দিৱস। তো আমি যাই আছোঁ বৰ্তমান গান্ধী মৈদামত। গান্ধী মৈদামত বহুতো পেৰেড হয়, কিবা কিবি হয়, তো তাকে চাব যাই আছোঁ। তো আপোনালোককো বোলো এবাৰ দেখুৱাই আনো, ঘৰতে এনেই আছিলোঁ, তো চাই থাকক। গাড়ীখন জাতীয় পতাকা দিছোঁ ধুনীয়াকৈ। তো ব'লক, আৰু তুলতুলক লৈ যাই আছোঁ, মানে অকলে যাবতো ভাল নালাগে, তো তুলতুলকো লৈ আহোঁ, লৈ যাই যাওঁ। তো গাইছ ফাইনেলি তুলতুল আহিল, তুলতুল তোৰ গাইছ নতুনকৈ ৰাস্তা বনাই আছে, এইবিলাক চাবি আগত দেখোঁ খালি চকুত পৰে এইটো গোলা টাইপৰ বস্তুটো। ফাইনেলি আমি আহি পালোঁ, আৰু দিনটোতে আছে আৰু এয়া সকলোৱে ৰাষ্ট্ৰীয় সংগীত গাবলৈ ৰেডি হৈ আছে। আৰু গাইছ চাওক চাওক, পেৰেড আৰম্ভ হৈ গৈছে কি ধুনীয়াকৈ। চাওক কিমান ল'ৰা ছোৱালী আছে। আৰু ইয়াত প্ৰায় 6-7খনমান স্কুল কলেজৰ পৰা আহিছে পেৰেড যোগদান কৰিবলৈ। এয়া মকো জেন কলেজৰ এনচিচি গ্ৰুপ প্ৰমাণ কৰিছে শ্ৰী অনামিকা বড়ো। মকো জেন কলেজ এনচিচি গ্ৰুপ প্ৰমাণ কৰিছে অনামিকা বড়ো। এয়া মকো জেন কলেজ ৰেঞ্জাৰ গ্ৰুপ টিম লিডাৰ সুনীতা নাথ। এয়া মকো ডন বস্কো হায়াৰ ছেকেণ্ডাৰী বয়জ গ্ৰুপ প্ৰমাণ কৰিছে এড্ৰিয়ান শৰ্মা। ইপিনে আৰু বিহু ডেন্স হৈ আছে, বিহু ডেন্স চাব যাই আছোঁ, চাব পাৰে। এনচিচি হল ভালে ভালে। ৰিপাব্লিক ডে সকলোকে ৰিপাব্লিক ডে শুভেচ্ছা থাকিল। আৰু মই এনচিচি কৰি আছোঁ ক'ব গ'লে, আৰু ক'ম আজি ষ্টাৰ্ট।
भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ॐ भूर्भुवः এইটো হ'ল পদ্মাসন পদ্মাসনৰ পাছত বাধা পদ্মাসন থ্যাংক ইউ অল অফ ইউ টুগেদাৰ ইয়েছ স্মাইলিং ফেস কিপ স্মাইলিং ফেস গাইছ শংকৰদেৱৰ এটা ছোৱালী ৰাষ্ট্ৰীয় গীত গাই আছে তো দেখাই আছোঁ আপোনালোকক বহিলে ব্ৰধাৰ প্ৰাচী কত ধুমুহাৰ গতিটোহাৰ কতবাৰ ধৰিলে ভেটি কতবাৰ ধৰিলে ভেটি বন্দিত আই তোৰে নাম অৰ্পিত অভিভূত আই তোক কৰিছো প্ৰণাম খিচাৰীৰ আয়োজন কৰিছিল খিচাৰী খাওঁ এইবাৰ সকলো মানুহকে খুৱাইছে খাব পাৰে কিমান মানুহ সকলোকে খুৱাইছে খিচাৰী আয়োজন কৰিছে আৰু প্ৰতি বছৰে কৰে জীবনে মরণে চিরদিন অসমীয়া জীবনে মরণে চিরদিন অসমীয়া অসমীয়া এই জানে চিৰদিন থাকোঁতে অসমতে অসমীয়া মৰিলে নপৰিল অসমৰ অসমীয়া তো গাইছ চাওঁ এতিয়া মানে চাৱা হ'লে মানুহ নাই চাব পাৰে চোৱা হ'লে আৰু দেৱ আহিছিল তুলতুল দেৱা দেউতা আহিছিল মানুহ নহ'ল আৰু যা দেৱা